কম্পিউটাৰত কেনেকৈ ইনষ্টাগ্ৰামত ফটো আপলোড কৰিব পাৰি সেইটো আজি দেখুৱাই দিম। আপোনালোকে নিজৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব, তাতে ইনষ্টাগ্ৰাম একাউণ্টখন খুলি ল'ব। সাধাৰণতে আমি ইনষ্টাগ্ৰামৰ একাউণ্টত কম্পিউটাৰৰ সহায়ত আমি ফটো আপলোড কৰিব পৰা নাযায়, ঠিক আছে। তো এইখন হ'ল মোৰ নিজৰ ফেচবুক একাউণ্ট, লগতে ইনষ্টাগ্ৰাম একাউণ্ট, লগতে ইউটিউব চেনেল যিটো মোৰ সেইটো অন কৰি লোৱা আছে মোৰ অপেৰা মিনি ব্ৰাউজাৰত। তো কথা হ'ল ইনষ্টাগ্ৰামত কেনেকৈ ফটো আপলোড কৰিব পাৰি কম্পিউটাৰৰ সহায়ত, এইটো আপোনালোকক দেখুৱাই দি আছোঁ। এইটো হ'ল মোৰ নিজৰ একাউণ্ট লক্ষ্মণ কাকা বৰ্মন, ঠিক আছে। ইয়াতে প্ৰথমতে আপোনালোকে ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক কৰি লাষ্ট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ আহিব। তাৰপিছত ইয়াতে মোবাইল টাইপ এটা চিন পাব সৰুকৈ, তাতে ক্লিক কৰিব। ক্লিক হোৱাৰ পিছত অলপ টাইম ৱেইট কৰাৰ পিছত ৰিলোডত ক্লিক কৰিব। এতিয়া ৱেইট কৰক, অলপ টাইম ৱেইট কৰা অলপ টাইম। ৱেইট কৰা, আহি গৈছে। এতিয়া নিজৰ মোবাইলত যেনেকৈ ইনষ্টাগ্ৰাম অ'পেন হয় তেনেকৈ আহি গৈছে। ইয়াতে আপোনালোকে এতিয়া মোবাইলত যেনেকৈ ফটো আপলোড কৰে তাতে তেনেকৈ কৰিব পাৰিব। প্লাছ চিনত ক্লিক কৰক। তাৰপিছত মই এখন ফটো আপলোড কৰি দেখুৱাই দি আছোঁ। এইখন মোৰ ফটো। আহি গ'ল। ইয়াতে আপোনালোকৰ নিজৰ হিচাপত চাইজটো মিলাই ল'ব পাৰে। ইনষ্টাগ্ৰাম আপোনালোকেতো গমেই পায় কেনেকৈ কি কৰে, ঠিক আছে। মই মোৰ নিজৰ হিচাপত চাইজটো মিলাই লৈছোঁ। তাৰপিছত মই নেক্সটত ক্লিক কৰিলোঁ। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে যি লিখিব খোজে তাতে লিখিব পাৰে। এইখিনিতো আপোনালোকে গমেই পায়। মই একো নিলিখাকৈ ডাইৰেক্ট শ্বেয়াৰ কৰি দিম। ঠিক আছে, মই শ্বেয়াৰ কৰি দিলোঁ। এতিয়া এইখন মোৰ যিখন শ্বেয়াৰ কৰিলোঁ ফটো, এইখন আহি গৈছেনে? আহি গৈছে, ঠিক আছে। এনেকৈ আপোনালোকে নিজৰ ফটো কম্পিউটাৰৰ সহায়ত ইনষ্টাগ্ৰামত আপলোড কৰিব পাৰিব, ঠিক আছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম, বাই।